Good morning everyone. Pianki's Daily Diaries আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আপোনাৰ 9টা বাজি গৈছে ৰাতিপুৱা। গা পা ধুই মানে ঘৰ সাৰি মুচি গা পা ধুই আজৰি। দেওবাৰে কি হয় মানে এটা শান্তি ৰাতিপুৱা সোনকালে বনাব নালাগে মানুহজনক পঠাবলৈ। এতিয়া হাতি বাপেক পুতেকে কি কৰিছে মই আপোনালোকক দেখাম বাহিৰত। এয়া ল'ৰাই পুৰা চাইকেল চলাই আছে। আৰু এইফালে দেউতাকক কাম এটা দিছোঁ মানে আজি অকণ যিটো কামলৈ যাব নালাগে সেইকাৰণে বোলো অলপ মাতি মোক ভিতৰলৈ কঢ়িয়াই দিয়ক, মই ফুলত টাবত দিবলৈ আছে। এইফালে মোৰ ঘৰ শুকুৱাই নাই, মুচি থৈ যোৱা। এতিয়া ব্ৰেকফাষ্ট বনাওঁগৈ, ভোকো লাগিছে অলপ। ৰুটি ভাজি বনাওঁগৈ, চব্জি আছে মানে ৰাতি ৰুটি খাইছিলোঁ, চব্জি অলপ আছে, তেনেকৈ অকণ মেনেজ কৰি দিওঁগৈ আৰু। আপোনালোকে মোৰ ফুলৰ বাগানখন দেখিছে নাই? পাকঘৰত এখন দেই, বেক কেমেৰা দেখাইছে। এয়া হৈছে মোৰ পাকঘৰত। ৰাতিপুৱাৰ পৰা কাম কৰিব অকণমান বহিছোঁ, তুমি যোৱা না চাইকেল চলাব যোৱা না। আকৌ তুমি বাৰে প্ৰতি মোৰ ওচৰলৈ কেলে গুচি আহা? মোৰ ওচৰলৈ কেলে গুচি আহা? তুমি চাইকেল চলাই দেখাই দিয়া গৈছোঁ। বাই বাই। ইমান শ্ল' মোচনত চলালে কেনেকৈ হ'ব? ফটোৱা কৰি দিয়া পাই তাইকে। হেল্ল' এয়া লাহে আমাৰ চাইকেল চলাই ৰাইজৰ ভাগৰ লাগিলে ইয়াক গ্লুকন দি খাই আছে, মানে কিমান কষ্ট কৰিছে সি, ৰেচ খেলি আছে যে, হয় নাই বেটা? কি খাইছা? নামটো কৈ দিয়া। কি গু খাইছা? আচ্ছা বাই বাই। আজি দিনৰ সাজত বনাম মাটি দালিখিনি কিমান দেখিছেনে? দেৰগাঁও যাওঁতে মানুহৰ ঘৰৰ পৰা আনিছিলোঁ, ঘৰতে বনোৱা, মানে ঘৰৰে খেতি হয়, বহুত মিহি, এইকাৰণে এইটো বেছি দেৰি তিয়াই থকাৰ প্ৰয়োজন নাই। এনেই আৰু পানীত 10 মিনিটমান তিয়াই থৈ ল'ব, বাকলি চাকলি গুচোৱা আছে, কিন্তু ধুনীয়া। এই মাটি দালিখিনি 10 মিনিট তিয়াই ল'লোঁ, এতিয়া এইখিনি ধুনীয়াকৈ ধুই ল'ম। মাটি দালিখিনি 3টা চিটি দি পেলাই সিজাই ল'লোঁ। এইফালে এতিয়া তেল গৰম কৰিছোঁ, গৰম হৈ গৈছে। ইয়াত মেথি গুটি দিম আৰু কেইটামান হৈ গৈছে। এতিয়া ইয়াত গোটেইখিনি মাটি দালি বাকি লৈছোঁ। মাটি দালিখিনি তেল মাৰি লৈছোঁ। কুকাৰত দিওঁতে নিমখ হালধি দি দিছিলোঁ, উতলি পেলাই পানীটো কমিবলৈ দিম। আৰু ইয়াত দি দিছোঁ 6টামান বগৰী। সেইখিনি উতলি পেলাই ডাঠো হ'ব আৰু বগৰীটো সিজি যাব আৰু দালিখিনি বৰ ধুনীয়া গোন্ধ এটা আহিব। এনেকৈ খাই চাবচোন আপোনালোকে। সেইটো এতিয়া 5 মিনিটমান উতলিবলৈ দিম মিডিয়াম ফ্লেমত। এয়া 5 মিনিট উতলাৰ পিছত এয়া ধুনীয়াকৈ ডাঠ হৈ আহিছে, বগৰীকেইটা ফাটি গৈছে অকণমান। তাৰপিছতে এয়া ধুনীয়াকৈ ডাঠ হৈ ধুনীয়াকৈ মিক্স হৈ গৈছে। দালি, এনেকুৱা দালিৰ গোন্ধটো বহুতেই ধুনীয়া লাগে, আপোনালোকে খাই চাবচোন। এনেকৈ বগৰী দি দালি বহুত টেষ্ট লাগে। আজি এনেকৈ চিম্পুলকৈ খাওঁ, ভাত, তিয়ঁহ আৰু আদাৰ চালাড, বেঙেনা ফ্ৰাই, মাছ ফ্ৰাই আৰু মাটি দালি। আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, আৰু যিসকল মোৰ চেনেলৰ নতুন আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।